কষ্ট প্ৰেক্টিছ কৰা তুমি কিমান দিন হ'ল প্ৰেক্টিছ কৰা দিন হৈছে ওকে সো তুমি কিহৰ মানে তুমি স্পেসিফিক্যালি তুমি কিহত চোৱা আছা মোৰ মেম বেংকত কৰে বেংকৰ প্যানেল হয় মেম তো আমি বেংকৰে কাম কৰো বেসিক্যালি ওকে সো বেংকত তোমাৰ মানে বেংকৰ কাম লাইক কেনেকুৱা বৰ বেংকৰ মানে কিছুমানে হোম লোন লব আহিলে ল্যান্ডৰ কাৰণে হওক বা যি কাৰণে হওক গাড়ী কাৰণে যি কাৰণে লোন চোন লব আহে তেতিয়া এজন এডভোকেটৰ প্ৰয়োজন হয় বেংকত সো বেংকেটো প্যানেল তেওঁলোকৰ থৈয়ে দিয়ে তাৰপিছত সেই প্যানেল থোৱাৰ কাৰণে মানে আমাৰ কামটো কি হয় আমি তেওঁলোকৰ যিখিনি ডকুমেন্টছ ওলাব লাগে আমি উলিয়াই দিম তাৰপিছত টাইটেল ইনভেষ্টিগেশ্যন ৰিপৰ্ট বুলি এটা ৰিপৰ্ট থাকে সেই ৰিপৰ্টটো বনোৱা হয় এডভোকেটে বনাব হেতুন মানে যোনে মানে লোনটো লব তেখেতৰ সব হিষ্ট্ৰি থাকে তেওঁৰ কাৰ পৰা মানে সব আৰু বুজি পাইছে সো লোনটা পোৱা আগতে আমি যে লোনটা বিচাৰি পেলাইতো মই সাপোজ মই লোনটা বিচাৰি বেংকলৈ গলো তাৰপিছত বেংকে তাৰপিছত যে তোমালোকৰ মোৰ জব মন্দি কিনে এটসেট্ৰা যিখিনি ডকুমেন্টছ ললে তাৰ পাছত আকৌ মোক লোন দিয়া আগতে মানে মোৰ ভগৰ হেতু মানে ব্যাকগ্ৰাউণ্ডটো চাব মানে মাটিখিনি মই যোনখিনি মাটি মানে হেৰি দি পেলাই লোন বিচাৰিম বা সেইখিনি কিবা আছে না তেওঁৰ হিষ্ট্ৰিটো চাব কাৰ পৰা কোনে লৈছে কোন সেলাৰ বায়াৰ তেওঁৰ আগত কোনে লৈছে তেনেকে বাপেকৰে হয় মাকৰ হিষ্ট্ৰিখিনি চাব তাৰ কাৰণে তাৰ পিছতো আপোনাৰ ফৰ্ম 50 এনইসি ফৰ্ম 50 এনইসি এবিলাক ফৰ্ম 50 টো কি হয় ফর্ম 50 টো মানে লোন ললে এটো এপ্লাই কৰিবই লগা হয় ফর্ম 50 এনইসি দুটা এপ্লাই কৰিব লাগে ফর্ম 50 মানে যে মাটিখিনি মানে কোনো কেস নাই ফর্ম সেইখিনি ফর্ম 50 হৈছে যে আপোনাৰ হেতু বস্তু আপোনাৰ কোৰ্টত এনেকে গৈ পেলাই সৱাব লাগে হয় ফর্ম 50 দেখুৱা থাকে যে নো লিটিগেশন যদি হে মানুহজনৰ নামত যদি কেস আছে যেন আপোনালোকৰ যদি অলৰেডি কেস চলি আছে পেন্ডিং আছে সেইখিনি বস্তু চামই লব আৰু যদি আপোনালোকৰ নামত একো কেস নাই তেনেহলে তাত লিখা হ'ব যে নো লিটিগেশন তেওঁৰ ওপৰত একো কেস নাই বুলি সো সেইখিনি বস্তু কাৰণে এপ্লাই কৰা হয় ফর্ম 50 Now, NEC is a non-incumbrance certificate. So, hegita bostu hoy. And also title report hegini tate sob include thake aru NEC form 50 date set kun ketia bolwa hoise. Tar pisot thakibo aru eta lage no certified copy lage. Okay. Mane deed or certified copy lage. certified copy lage. Ebur bahut khini documents e dorkar hoy. Tasot hekhini goi pele apnar hokor bank dwara portale ekto bank kole jay bankor pisot bank e check kora pisot regional official mane eto transfer refer kori dia. Regional officer jetia kobo je okay tetia to loan to sanction hoy jay. Okay. So tar bhitorto কিছুমান বস্তু এনেকা হ'ব পাৰে যে আমি নজনা কিছুমান এনেকা নকয় যে আমি যিখিনি কথা কলো সেইখিনিৰ পৰা টাটা মামভক এনেকা হ'ব পাৰে যে আমভকে থাকে ইটা আমি যেহেতু নতুনকে শিকি থকাই হৈছে তাই যে নতুনকে হুমাই পেলাই এইখিনি বস্তু শিকি আছে সো তাই যিমানকে জানে হিমানখিনি কথাই কলে এনেকা নহয় যে সব কথা কিতেবা কিছুমান বস্তু মিস হৈ যায় তো এনেকা হ'ব যে ও এটো নাজানে এনেকে নজনা কথা কেলে তাবনি in between the whole process কিছুমান এটা দুটা কথা থাকি যাব পাৰে ক'ব নোৱাৰি বহুত লেন্ডি হৈ যাব সো তেও হেতু কাৰণে আপোনাৰ ভগৰ যদি থাকি মিলি যায় সো হেতু কাৰণে পাৰে হেতু ক্ষমা কৰিব হেতু বস্তু হেৰি নকৰিব আৰু হিমাখিনি বস্তু তাই যিখিনি জানে সেইখিনি কথা ক'লে আৰু তেনেকৈ আপোনাৰ